হেল্ল' এভৰিৱান, পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি গৈ আছোঁ গোলাঘাট অভিমুখে। কিয় গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে বুজি পাব। গোলাঘাট টাউনলৈ যিহেতু আমাৰ দূৰ হয় আৰু আমি সেইকাৰণে সোনকালে ঘৰৰ পৰা ওলাই গ'লোঁ আৰু একেবাৰে আপোনালোকক তাত গৈ দেখাই আছোঁ আমি কিয় গৈছোঁ। আৰু এতিয়া আমি গোলাঘাট টাউন ফাইনেলি পালোহি আৰু আমি এতিয়া গৈ আছোঁ নামবৰ গেষ্ট হাউচ। আৰু আমি এতিয়া পালোহি। এয়া চাওক, সকলোবিলাক এয়া হ'ল ষ্টুডেণ্ট বুলিয়ে কৈছোঁ, মানে আজি ইয়াত বেকাৰী কৰ্মশালা দিয়া হৈছে। আৰু এয়া হ'ল চয়নিকা বাই আমাক ধুনীয়াকৈ বুজাই আছে। আৰু মই যিহেতু কেক বনাওঁ, আপোনালোকে মোৰ 2-এটা ভিডিঅ' দেখিছেই। আৰু এই বাৰ পৰাই মই অনলাইনত প্ৰশিক্ষণ লৈছিলোঁ। মোক কিছুমানে সোধে ক'ত শিকিছিলা। এই বাৰ ওচৰতে আপোনালোকে কোনোবাই যদি শিকিব ইচ্ছা যায় শিকিব পাৰিব। আৰু ভালেই হওক বা বেয়া হওক, মই গাঁৱত বা ওচৰে পাঁজৰে সকলোতে 2-এটা কেক বনাই দিওঁ কাৰোবাৰ যদি প্ৰয়োজন হয় মানে। আৰু এই বাৰ যোগেদি মোক বহুতে চিনি পায়। বহুত বহুত ধন্যবাদ বা। আপুনি সহায় কৰাহেঁতেন হয়তো মই আজি বনাব নোৱাৰিলোহেঁতেন। আৰু চয়নিকা বা আৰু ভিনদেউৰ ওচৰত প্ৰশিক্ষণ লৈ আজি বহু নাৰী স্বাৱলম্বী হৈছে। আৰু তাৰে মাজত ময়ো এগৰাকী নিজকে স্বাৱলম্বী বুলি ভাবোঁ। আৰু আপোনালোকেও মানে চেষ্টা কৰক, চেষ্টা কৰিলে নিশ্চয় পাৰিব। আৰু মানে কিবা এটা শিকাৰ আগত আগ্ৰহী হ'ব লাগিব, তেতিয়াহে আপোনালোকে আগবাঢ়িব পাৰিব। আৰু যিসকলে চয়নিকা বাক চিনি পায় বা জানে, মানে চয়নিকা বাৰ কথা কৈ শেষ কৰিব নোৱাৰি। আৰু আপোনালোকে যদি কিবা প্ৰশিক্ষণ ল'ব বিচাৰে বাহঁতৰ ওচৰত ল'ব পাৰিব। আৰু আপোনালোকে ফেচবুকত গৈ চয়নিকা দাস বুলি আছে, সেই পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে বাৰ লগত যোগাযোগ কৰি যিকোনো প্ৰশিক্ষণ মানে কি, যেনে ধৰক আপোনালোকে মমবাতি, চাবোন আৰু ধূপ আৰু কেকৰ বেকাৰী ইত্যাদি আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব। আৰু বায়ে আমাক সকলোকে এবাৰ চেষ্টা কৰি চাবলৈ দিলে আৰু সকলোৱে এবাৰ চেষ্টা কৰিলে। বায়ে অফলাইন আৰু অনলাইন 2টাই কৰ্মশালা মানে অনুষ্ঠিত কৰে। আৰু যিসকলে অনলাইনত শিকিব বিচাৰে বা যাৰ অসুবিধা হয় তেওঁলোকে মানে অনলাইনতে শিকে, আৰু যাৰ সুবিধা হয় অফলাইনত শিকে। আৰু বা আৰু ভিনদেউৱে আগৰ পৰা বহুত কষ্ট কৰিছে আৰু বৰ্তমানে কৰি আহিছে, আৰু সেইকাৰণে হয়তো তেওঁলোকে সফল হৈছে। আৰু এইবিলাক কৰ্মৰ লগত জড়িত থাকিও বা এগৰাকী অধিবক্তা হয়। আৰু তেওঁলোক সদায় ভালে থাকক, কুশলে থাকক, আৰু তাৰে কামনা কৰিলোঁ। শেষত আমি সকলোৱে প্ৰমাণ পত্ৰসমূহ লৈ পিজ্জা, বিস্কুট আৰু এইবিলাক মানে সোৱাদ লৈ ঘৰমুৱা হ'লোঁ। আৰু বহুত ভাল লাগিল খাই। আৰু আপোনালোক যিসকলে শিকিছে সকলোৱে আগবাঢ়ি যাওক। আৰু আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ তেতিয়াহ'লে বাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল। আৰু যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।